মানুষটির বল না হয়ে গেছি সব মারান্তে মারান্তে মানে রাতিপুৱা উঠি দেখিলো যে হঠাৎ চোতালখন গোটেই পানীয়ে পানী হৈছে একাঠো পানী হৈছে মানে ৰাতিলৈ পানী হোৱাই নাছিল কিন্তু এতিয়া পানী দেখাই দিছো মই আপোনালোকক এইবিলাক চাওক গাইছ গোটেই পানী পানী আৰু মই বাকি বাতৰ পৰিৱেশটো দেখাই আছো আপোনালোকক তো এইটো আমাৰ ঘৰ আছিল ঘৰৰ চাৰিওফালে পানী কিবা কবি নাকি পানী উঠছি জি দৰাজটো কাক দিবি তো গাইছ পানী চাও আকাঠু আকাঠু পানী হৈছে এইটো ৰাতিৰ ভিতৰতে গোটেই পানী হিন্দি বাঢ়ি গৈছে আমি জন্ম পাৱাৰ পৰা আজিলৈকে এনে পানী দেখা নাই মই মানে আমাৰ দেউতাহঁতে জন্ম হোৱাৰ পৰা এনে পানী দেখি পোৱা নাছিল দেখা পাইছে মানে পানী আৰু যদি বেছিকৈ বাঢ়ে আমি এইটো বিল্ডিঙত এতিয়া আশ্ৰয় ল'ম প্ৰায় মানুহ গেছে এইটো বিল্ডিঙত ইয়াৰে যিখিনি মানুহ আছিল গোটেইখিনি গেছিয়ে তো আমি যাব বাকী আছো যাম দে মোক আৰু এইটো আমাৰ ভাৰতীয় ৰুম আছিল বৰ্তমান নাই চব পলিচি কোনো নাই খোলা নাই বন্ধ হৈ আছে পানী বাঢ়ি আছে গাইছ এইটো বিৰাট ওখ ঠাই আছিল আমাৰ চোতালখন এতিয়া চাও গাইছ গোটেই পানী পানী গোটেই পানী পানী কেনেকুৱা অনুভৱ হৈছে পানী যি বাঢ়ি আছে ভাল লাগছে না পানী যি বাঢ়িছে ভাল লাগছে না আতে নামাই ইয়া আহ 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 নামোৱা গাইছ পানী বাঢ়ি আছে বৰ্তমানলৈকে পানী যোৱা ভিডিঅ'টোত যিখিনি দেখা পাইছিল আপোনালোকে যোৱা ভিডিঅ'টো ইয়াৰ পৰা গোটেই ভিডিঅ' বনাইছিলোঁ কিন্তু এতিয়া চাওক এইবিলাক চব পানী পানী ঘৰৰ চাৰিওফালে পানী উঠছে কি এটা বস্তুৱে বাকী আছে মানে ঘৰৰ ভিতৰত সোমোৱাৰ কাৰণে পানী কি কম পানীত ঠাৰে পিছত এইবিলাক গোটেই পানী পানী ইয়াৰো মানুহবিলাক নাই চব গুচি গেছি গোটেই দৱা হৈ গেছি এইবিলাক খান্দি গেছি তলফালে ইহঁত এতিয়া বেলেগ ঠাইত যাব এইটো আছিল স্পীড ব্ৰেকাৰ মানে এইটো মেইন ৰাস্তা আছিল স্পীড ব্ৰেকাৰ আছিল স্পীড ব্ৰেকাৰত এনেকে পানী যাই আছে গাইছ কি গম দুখৰ কথা গোটেই ৰাস্তাটোত পানীয়ে পানী ইফালে পানী ইফালে ইমান পানী নাই সেইটোতে গাইছ বহুত পানী হৈছে বহুত মানে ভাষা নাই আৰু সাঁতুৰিব পৰা হৈ গৈছে এইবিলাক গাইছ চাওক এই এটা মানুহৰ ঘৰ বৰ্তমান মানুহবিলাক নাই গোটেই মানুহবিলাক নাই গুচি গেছি সব ঘৰৰ ভিতৰত পানী দিনতে এটা মই কথা কওঁ আপোনালোকক মানে দুজন মানুহ গৈছিল মানে এটা চাপাৰ মানুহ আৰু এটা চাৰা মানুহ তো চাপাৰ মানুহটোৰ আক্ককল পানী হৈছে আৰু চাৰা মানুহটোৰ আঘাতো হৈছে তো চাপাৰ মানুহটো কৈছে পানী বাঢ়ি আছে মোৰ আক্ককল হৈছে চাৰা মানুহটো কৈছে কি মোৰ আঘাত হৈছে ক'ত পানী ফেলিলে তাৰ দুয়োৰে মাজত অলপ তৰ্ক বিতৰ্ক চলিছে চাই ভাল লাগছে দে গাইছ যিকি নহওক চাৰা চাপাৰৰ কাজি এখন আৰু গাইছ আমেজ লৈ আছোঁ দে এনেকৈ বাৰাণ্ডাত মানে ঘৰৰ চাৰিত বহি কেনে এনেকৈ পানী চাই আছোঁ এইবাৰ পানী আহি আছে এইবিলাক চোতালত গোটেই পানী মই আৰু আমাৰ বৰ্তাকা আমি পানী চাব আছো গোটেইকেইটা গাইছ ইয়াতে বোলে মই হেৰি কৰা দেখা নাছিল লগতে যি উৎপাত কৰিছে গাইছ ইয়াতে মোক আজি ফাৰ্ষ্ট টাইম লুংগি পিন্ধে দেখা পাইছোঁ লুংগি মানে বাৰিষাৰ বতৰ পিন্ধিব লাগিব গাইছ পানী চা না পানী এইবিলাক ৰাস্তাৰ ওপৰত দি পানী যাই আছে চব চাফা পানী দেখোন পানী চাফাই হ'ব আৰু গাইছ মাছ মাৰি আছে চাৰো এইবিলাক মানুহ চব মাছ মাৰাত ব্যস্ত আশ্ৰা মাৰি আছে
কোনোবা এটা গাইছ খাৰেও পাতিছে, খাৰেদিও মাছ মাৰি আছে। আৰু নহয় সঁচা উপায় নাই, যিকি নহওক চুকুৰি টুকুৰি চব আছে ইয়াতে। আৰু বেৰা দিছে দিছে না কালভাৰ আছে, কালভাৰ। পানীটো তো গাইছ, দুখ লগা পৰিৱেশ। নিজৰটো ঘৰখনত পানী উঠিছে, ইয়াৰ কিন্তু ভাল লাগিছে গাইছ। ইয়াৰ পানী চানী উঠা নাই ঘৰত, ই পুৰা এনজয় কৰি আছে। ভাল লাগিছে নাই মানুহ দুখৰ সময়ত গৰমৰ মাথা দিব দূৰৰ কথা তাৰ ফুটি লাগছি। আৰু গাইছ এইফালে চাওঁ না, ধান চান কাটা গাড়ী মানে ৰাস্তাৰ ওপৰত ঘূৰি আছে। মানে ৰাস্তাৰ ওপৰত দি যাই আছোঁ আমি, গোটেই পানীবিলাক যিমান আগবাঢ়ি যাই আছোঁ সিমানে পানী বেছি হৈছে। যোৱা ভিডিঅ'টোত দেখা পাইছে আপোনালোকে, ইয়াত পানী নাছিল কিন্তু চাওঁ হয় পানী এতিয়া। এইবিলাক কোনোবা নতুন ঘৰ বনাইছে তাতেও পানী। ভালে হৈছে, পানী দিব নালাগে। আৰু গাইছ এটা কথা কওঁ, ই মাছ কয় মাছ কেইটামান খালত বোলে এৰি দিছিল, লেগুচ কাটি দিছিল। যদি আপোনালোকে কোনোবা পায় লেগুচ কাটা মাছ, তেতিয়াহ'লে তাৰ ঘৰত দি যাব। নাম্বাৰটো মই দি দিম আপোনালোকক। বহুত দুখ কৰি আছে, মোক সেইটোৱে কথা কৈ আছে। তাকো লোকেল লোকেল কয় লৈ কি মাছ দেই জালখন দাঙি নিবি নেট দি মাছ ৰাখছে নৰে ৰাস্তাগিলা গেল। গাইছ আৰু আগফালে যাই আছোঁ, ক'ত ক'ত পানী হয় আজি চাই আছোঁ। যোৱাকালি পানী নোহোৱা জেগাগিলাত আজি পানী হৈছে। পানী মানে বহুত বাঢ়ি আছে আৰু কি ক'ম, ভাষা উপায় নোহোৱা গৈছে গাইছ। কিবা কবি নেকি অসমবাসী ৰাইজক তই? তেতিয়াহ'লে কিয় গাড়ী পিছফালে উঠি আছে, পানী চাবা আছে, যেতিয়া আকোৱে নখা তই কিবা কবি নেকি? কি কবি? দুখ লাগছি আৰু এইবিলাক চাওক ঘুমি দি